একত্ৰিত হৈছোঁ 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে আৰু বিভিন্ন জিলা অসমৰ আৰু মহকুমা সদৰত 11টা বজাৰ পৰা 2টা বজালৈ আমি শান্তিপূৰ্ণভাৱে আমাৰ এই অৱস্থান ধৰ্মঘটী আমাৰ পালন কৰিব আৰু কৰি আছে আৰু কোকৰাঝাৰ জিলা কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে বিভিন্ন সন্থা সংগঠন শিক্ষক কৰ্মচাৰী যি সংগঠন আছে আমাৰ জিলাত তেওঁলোকে আহি ইয়াতে এই আন্দোলনৰ অৱস্থানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু আমাৰ মেইন এতিয়া আছে আমি যিটো আমাৰ পুৰণি পেঞ্চন আছে আমাৰ বাহাল কৰিব লাগে নতুন পেঞ্চন আছে ৰদ কৰিব লাগে আমাৰ অৱসৰী জীৱন আমাৰ সুৰক্ষিত কৰিব লাগে কাৰণ আপোনালোকে জানে 2005ত অসম চৰকাৰে ষ্টেটত আমাৰ NPS আঁচনি আমাৰ বলবৎ কৰিছিল আৰু এই সম্বন্ধে আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদে তেতিয়াই আমাৰ এইটো আত্মঘাতী এটা আমি পদ্ধতিত বা প্ৰচেছত আমি সোমাই পৰিছিলোঁ বুলি আমাৰ যি সচেতনা আমাক কৰিবৰ কাৰণে চেষ্টা কৰিছিল আৰু সেই সময়তে আমি ইয়াৰ তীব্ৰ আমি কি কৰিছিলোঁ প্ৰতিবাদ কৰিছিলোঁ আৰু সেই মৰ্মে আমাৰ এইটো আজি 3 নম্বৰ কাৰ্যসূচী আন্দোলনৰ তাৰ আগতে আমি 1 ফেব্ৰুৱাৰী 2005ত যিহেতু আমাৰ এই NPSটো আৰম্ভ হৈছিলে সেইটো আমাৰ আমি যোৱা 1 ফেব্ৰুৱাৰীত আমি প্ৰতিবাদ দিৱস হিচাপে কলা বেজ পিন্ধি আমি পালন কৰিছিলোঁ তাৰপিছতে ফেব্ৰুৱাৰীত আমি এটা 2 ঘণ্টীয়া আমি কাৰ্যসূচী ইয়াতে আমি ৰূপায়ণ কৰিছিলোঁ আৰু এইটো 3 নম্বৰ কাৰ্যসূচী আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমাক OPS লাগিবই NPSটো আমি ৰদ কৰিব লাগে বাতিল কৰিব লাগে যি চৰকাৰে নহওক ৰাজ্য চৰকাৰ বা ভাৰত চৰকাৰে হওক এই মেছেজটো যাব লাগে তেওঁলোকে যাতে এইটো ৰদ কৰি আমাৰ যি এমপ্লয়ীবিলাক আছে যিসকল কৰ্মচাৰী আছে বিষয়া বিভিন্ন কলেজৰ শিক্ষক আছে তেওঁলোকক এই OPSটো আমাৰ বাহাল কৰিব কাৰণ আমাৰ জীৱনৰ নিৰাপত্তা অৱসৰী জীৱনত আমাৰ নিৰাপত্তা নাই বুলি আমি অনুধাৱন কৰিছোঁ আৰু এইটো সঁচাকেই অনুধাৱন আমাৰ হৈ গৈছে আৰু সেই আন্দোলনৰ কাৰ্যসূচীত আমি ৰূপায়ণ কৰিছোঁ দাবী পৰৱৰ্তী নহ'লে আমাৰ আকৌ আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ কৰ্মচাৰী পৰিষদৰ মদিয়াত লোৱা হৈছে আমাৰ ফেব্ৰুৱাৰীৰ ভিতৰত এইটো কেন্দ্ৰীয়ভাৱে হ'ব হয়তো গুৱাহাটীৰ যিকোনো ঠাইতে হ'ব পাৰে NPSৰ অসুবিধাবোৰ কি NPSৰ বহুত অসুবিধা কাৰণ আপোনালোকে জানেই যে যিবিলাক আমাৰ ইতিমধ্যে ৰিটায়াৰমেণ্ট হৈছে তেওঁলোক এতিয়া ৰেকৰ্ডটো আপোনাৰ 7,000ৰ ওপৰত হ'ব তেওঁলোকে খুব ন্যূনতম আপোনাৰ পেঞ্চন পাই আছে যিটো দি তেওঁলোকে পৰিয়াল চলিব নোৱাৰে নিজেও চলিব নোৱাৰে এই যিটো দুৰ্মূল্যৰ যিটো আমাৰ স্কাই স্পিকিঙৰ দৰে যিটো স্পীডত যিটো গৈ আছে ইয়াত আপোনাৰ কোনো মানুহ আপোনাৰ এই পেঞ্চনৰ টকা দি আপোনাৰ বাচি থাকিব নোৱাৰে আৰু আমাৰ জীৱনৰ নিৰাপত্তা সুৰক্ষিত নহয় কাৰণ আমি জানো যে পেঞ্চনটো আমাৰ অধিকাৰ ই কোনো আমাৰ অনুগ্ৰহ নহয় গতিকে আমাৰ যিসকল বিষয়া শ্ৰমিক কৰ্মচাৰী আছে শিক্ষক আছে তেওঁলোকৰ পেঞ্চনটো আমাৰ OPS লৈ আপোনাৰ ৰূপান্তৰ কৰিব লাগে অতি শীঘ্ৰেই NPS মানে নতুন পেঞ্চন OPS মানে পুৰণা পেঞ্চন নীতিত লাষ্ট পে'মেণ্টৰ আধাটো পায় যেনিবা এজন মানুহে 1 লাখ পালে 50,000 পাব কিন্তু NPSৰ এনেকুৱা নহয় NPSৰ বহুত কিবা আছে যেনিবা আমি কিছুমানে এতিয়া 800 900 1200 টকা পাই আছোঁ মাহত এই বুঢ়া বয়সত এই 800 900 হাজাৰৰ কেনেকৈ দিন চলিব এইটোৰ কাৰণে চৰকাৰে আমাৰ প্ৰতি অলপমান ন্যায় বিচাৰ কৰিব লাগে আমি এইটো দাবী কৰিছোঁ এজন মন্ত্ৰীয়ে যদি 5 বছৰ বা MLA যদি 5 বছৰ পাব্লিক কৰি গোটেই জীৱন পেঞ্চন পালে আমি 10 বছৰ চাকৰি কৰি 8 বছৰ চাকৰি কৰি কিছুমানে কিয় আমি OPS নাপাওঁ কিয় আমি পেঞ্চন নিদিয়ে সেইটো কি বিচাৰ হৈছে সঁচা কথা চৰকাৰে যদি মানেটাৰী বজাটো কমাবলৈ NPS কৰিবলৈ বিচাৰিছে কৰক কিন্তু আমাৰ প্ৰতি কৰা অন্যায়টো তেওঁলোকে অলপ ভাবি চাব আমাক নালাগে সেইটোৱে আমাৰ দাবী যেনেকৈ সেইদিনা 1 তাৰিখত ৰামলীলা মৈদানত দিল্লীত লাখ লাখ মানুহ জমা হৈছিল 7-8 লাখ মান আমাৰ অসমতো এনেকুৱা মানুহ আমি গেদান কৰিব লাগিব কেতিয়াবা আমি লাষ্ট কেইটাত সেইটো এটা কাৰ্যসূচী ল'ব লাগিব আমি চৰকাৰক সকিয়নি দিব বিচাৰিছোঁ আমাৰ যেন দাবীটো সোনকালে গ্ৰাহ্য কৰে সেইখিনি